हेलो फ्रेंड्स সকলকে স্বাগতম জানালো আমাৰ ইউটিউব চেনেল ব্ৰাউন স্কেলে আশা কৰো প্ৰত্যেকে ভালে আছে সো আজি আমি বিশেষকে কথা পাতিম যিবিলাক লৰা চলি এতিয়া মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষা দিব নাপালে এটা নেক্সট স্টেপ কি কৰাটো উচিত কিহতে কোন পথেৰে যোৱাটো ভাল হ'ব মই প্ৰথমতেটো যিবিলাক লৰা চলি যে বহুত ভাল ৰিজাল্ট কৰিম বুলি ভাবিছিলে ৰিজাল্ট ভাল হ'ব বা বহুত পঢ়িছিলে সেইবিলাকৰ কাৰণে তো প্ৰথমতে অকমান দুখ প্ৰকাশ কৰিছো কাৰণ কিহতে হয়তো সেই ৰিজাল্টটো দেখুৱাব নোৱাৰিলে কিন্তু মই এটা কথা কৈ থওঁ যে এই পৰিস্থিতি সাপেক্ষে হয়তো চৰকাৰে এটা সিদ্ধান্ত ভালে লৈছে হয়তো ডাইৰেক্ট চৰকাৰখনে চিন্তা কৰা নাই যে লৰা চলিক পৰীক্ষা দিব নালাগে কাৰণে যে চিন্তা কৰিছে সেইটো নহয় পৰিস্থিতি সাপেক্ষে এই সিদ্ধান্তটো ল'ব লগাত পৰিছে আৰু প্ৰত্যেকে সেইটো আমি একমত হোৱাটো এতিয়া উচিত কাৰণ গোটেই দেশতে পৰীক্ষা যেটো বাতিল হৈছে আৰু আমাৰ মাজতো সেইকাৰণে সেৱা পৰীক্ষাটো বাতিল কৰিছে কিন্তু এটা নেক্সট স্টেপটো আমি কি কৰা উচিত তাৰ বিষয়ে আমি বেছি গুৰুত্ব দিব লাগে কাৰণ বিভিন্ন লৰা চলি আছে প্ৰথম এটা যদি আমি শ্ৰেণীত ভাগ কৰি দিও প্ৰথম শ্ৰেণীটো যদি ভাগ কৰি দিও হয়তো বহুত পঢ়িছিলে যে পৰীক্ষাটো ভাল কৰিব এটা ভাল গুণ মানিব ভাল এটা পজিশন ৰাখিব এটা চিন্তা চৰ্চা কৰিছিলে আৰু এটা শ্ৰেণী আছিল হয়তো মাজে মাজে যাব ফাৰ্স্ট ডিভিজনতে থাকিব বা সেকেন্ড ডিভিজনতে থাকিব আৰু মাজে মাজে যাই কিবা এটা কৰিব বুলি সিদ্ধান্ত লৈছিলে আৰু সেই শ্ৰেণীটোৰ হয়তো এনেকুৱা এটা মানসিকতা নাথাকে পৰীক্ষা পাতিলেও পাতিব পাৰে না পাতিলেও কোনো প্ৰবলেম নাথাকে হেৰটা শ্ৰেণী থাকে আৰু একদম শেষৰ শ্ৰেণী যাক ক'ব পাৰো আমি হয়তো বেছি পঢ়া নাছিলে যাৰ কাৰণে হিৰতে সোশ্যাল মিডিয়াত বহুত একদম মানে লিখি আছিল আৰু যে পৰীক্ষা পাতিব নালাগে পৰীক্ষা পাতিলে আমাৰ স্বাস্থ্যৰ কাৰণে হয় বাৰু সঁচা কথাই কৈছিল স্বাস্থ্য অৱনতি হ'ব পাৰে বা এনেকুৱা ধৰণৰ কিবা প্ৰবলেম হ'ব পাৰে কিন্তু এটা যেন মনৰ পৰা এটা আছিল যে পৰীক্ষাটো নাপাতিলে অন্তত বাছি যাম সো এতিয়া মই ক'বলৈ ওলাইছো সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে যিবিলাকে হয়তো এটা নেক্সট ষ্টেপ ভাবি আছে এটা কি কৰিব যে পৰীক্ষাটো নাপাতিলে এতিয়া আমি কি কৰাটো উচিত এতিয়া মই যদি মোৰ ফালৰ পৰা এটা এক্সপেৰিয়েন্সৰ ফালৰ পৰাই চাও বা এতিয়া অবজাৰভেশনৰ পৰাই চাও বিভিন্ন ল'ৰা ছোৱালীবিলাকে যিবিলাক আমাৰ লগৰে হওক বা মই দেখা পাই থকা এই সমাজখনৰ ব্যৱস্থাৰ ক্ষেত্ৰতে হওক তেতিয়ালে যদি ক'ব যাও যে এতিয়া আমি কিছুমান আমি স্কিল শিকাটো উচিত যিবিলাক মই আগৰ ভিডিঅ'ৰ পৰাই কৈ আহিছো আৰু আজিৰ ভিডিঅ'টো কৈছো এইটো কথা যে আমি স্কিল কিছুমান শিকাটো উচিত আৰু তাৰ বিষয়ে আজিৰ ভিডিঅ'ত মই ডিটেইল কিছুমান কথা পাতিম আৰু এটা বিশেষ এনাউন্সমেন্ট কৰিবলৈ যাই আছো এনাউন্সমেন্টটো এনেকুৱা যে যিবিলাকে হয়তো ওয়েবসাইট ডিজাইনিং শিকিব বিচাৰে যে আৰু অনলাইন আৰ্নিং কৰিব বিচাৰে ঘৰৰ পৰা তেতিয়াহলে সেইবিলাকৰ কাৰণে বহুত ভাল খবৰ কাৰণ মই অনলাইন এটা ওয়ার্কশপ অর্গানাইজ কৰিবলৈ যাই আছো অতি সোনকালে হয়তো আগন্তুক এসপ্তাহৰ ভিতৰতে অৰ্গানাইজ কৰিম গতিকে মই ভাবু তলত থকা যিখন ফৰ্ম এখন গুগল ফৰ্ম মই দি দিছো তাত গুগল ফৰ্মখনত খালি ক্লিক কৰি নিজৰ নাম মোবাইল নাম্বাৰ এড্ৰেছটো দি ওয়ার্কশপখনত অনলাইনলি জড়িত হ'ব পাৰিব আমাৰ লগত তাত মই একদম ডিটেইল কম আমি কেনেকৈ ওয়েবসাইট ডিজাইনিং কৰিব লাগে তাৰ পিছত কেনেকৈ আমি অনলাইন আৰ্নিং কৰিব লাগে বিশেষকৈ আৰু এটা যদি আমি ভিডিঅ' ভাইৰেল হয় ইউটিউবৰ জৰিয়তে তেতিয়া কিমান ইনকাম কৰিব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিম বিশেষকৈ যিবিলাকে ইনকাম কৰিব বিচাৰে অনলাইনৰ জৰিয়তে সেই ওয়ার্কশপখনত বিশেষকৈ সেইটো কথা আমি বেছি গুৰুত্ব দিম এতিয়া আহিলো মেইন কথালৈ তুমি কি কৰাটো উচিত যিবিলাক ল'ৰা ছোৱালী হয়তো এটা মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা নিদিলে বা কিবা কাৰণত হয়তো সিহঁতে দিব নাপালে চৰকাৰে কৰা এই সিদ্ধান্তৰ বাবে সো মই ভাবো কি প্ৰথম কথাটো হৈছে আমি হাতৰ কাম শিকাৰ কাৰণে বহুত গুৰুত্ব দিব লাগে স্কিল যেটো ডেভেলপমেন্টৰ কথাটো কৈছিলো প্ৰথম প্ৰায়োৰিটি থাকিব মধ্যমীয়া ল'ৰা ছোৱালীৰ কাৰণে কৈছো যে IITI যাব পাৰে তাৰ পিছত পলিটেকনিকত বিভিন্ন ধৰণৰ কোৰ্স আছে সেইবিলাক কোৰ্সৰ অকমান চাব পাৰে যদি যিবিলাকে ভাবে কি কিছুমান নতুন নতুন কাম শিকিম বুলি তেতিয়া IITI এতিয়া বহুত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম এড কৰিছে সেই পাঠ্যক্ৰমবিলাকৰ লাভ উঠাব পাৰে লগতে আসাম স্কিল ডেভেলপমেন্ট যেটো মিছন লৈছে অসম চৰকাৰে তাৰ আণ্ডাৰত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম শিকায় আৰু সাৰ্টিফিকেট দিয়ে ডিপ্লোমা সাৰ্টিফিকেট দিয়ে সেই সাৰ্টিফিকেট বিলাক যদি কৰে তেতিয়াহলে কি হয় চৰকাৰে কিছুমান প্ৰায়োৰিটি দিয়ে আৰু সেই ল'ৰা ছোৱালীখিনিক এটা সুযোগ দিয়ে যাতে চৰকাৰী বিভিন্ন ধৰণৰ প্ৰজেক্ট বিলাকত কাম কৰাৰ এটা সুযোগ পায় গতিকে যিবিলাকে ভাবে চৰকাৰী এনেকুৱা ধৰণৰ লাভ উঠাবৰ কাৰণে তেতিয়াহলে আসাম স্কিল ডেভেলপমেন্টৰ যিবিলাক মিছন আছে সেইবিলাকৰ জৰিয়তে এই পাঠ্যক্ৰম বিলাকৰ ভিতৰত কৰিব পাৰে এতিয়া নিজক কোনটো পাঠ্যক্ৰমৰ কাৰণে উপযোগী বুলি ভাবিব তাৰ কাৰণে বহুতে চিন্তা চৰ্চাত পৰে যে মই কোনটো পাঠ্যক্ৰমৰ কাৰণে আসলতে পাঠ্যক্ৰমৰ কাৰণে এলিজিবল হয় প্ৰথমতে নিজকে টেষ্ট কৰিব লাগিব মই আগতো এবাৰ কৈছিলো যে আমি নিজক টেষ্ট কৰিবৰ কাৰণে আমি 6 মান্থ এটা যিকোনো সাবজেক্টৰ ওপৰত আমাক নিজকে লগাবই লাগিব বেছি চয়েস ৰাখিব নোৱাৰো আমি দুটা চয়েস ৰাখিব লাগিব এটা হয়তো আমি খুব ভাল পাওঁ কৰি আমি সাধাৰণতে হিটো বস্তু আকৃষ্ট হওঁ আৰু সেই কামটো কৰিবৰ কাৰণে 6 মাহ দিব লাগিব 6 মাহৰ ভিতৰত যদি আমি গম পালো যে আমি কামটো ভাল পাইছো তেতিয়াহলে সেই পাঠ্যক্ৰমটো আমি ল'ব পাৰো আৰু ইন ফিউচাৰ আমি তাক নিজৰ এটা বৃত্তি হিচাপে আগবঢ়াই নিব পাৰো হেতু কিছুমানৰ হয়তো এটা হবি হিচাপত এটা থাকিব পাৰে কিন্তু ইন ফিউচাৰ আমি এটা বস্তুকে আমি তাক বৃত্তি হিচাপে লৈ যাব পাৰো গতিকে হেনেকে আমি প্ৰথমতে নিজৰ যেটো আমাৰ ভাল পোৱা কাম হেতু বিচাৰিব লাগিব ঠিক আছে তাৰ পিছত
আমি যিটো চাৰ্টিফিকেট কৰিবলৈ যাম বিভিন্ন ধৰণৰ কোৰ্চ থাকিব তাত বহুত দীঘলীয়া এখন একদম প্লাম্বাৰ কাৰ্পেণ্টাৰৰ পৰা আদি কৰি এই যে ঘৰত ৰং দিওঁ আমি তাৰ পৰা আদি ইলেক্ট্ৰিচিয়ান চ' এইবিলাক তাৰপিছত চিলাই মেচিন কৰা ছোৱালীবিলাকৰ কাৰণে চ' এইবিলাক গোটেইবিলাক কি হয় তাত পাঠ্যক্ৰম আৰু ডিপ্ল'মা হিচাপত আছে কাৰণ এইবিলাক প্ৰতিটো এটা এটা কি হয় হাতৰ কাম অৰ্থাৎ আমি হাতেৰে কৰিব লাগে স্কিলটো ডেভেলপ কৰিব লাগে তাৰপিছত আমি কি হয় আৰ্ণ কৰিব পাৰোঁ তাৰ পৰা উপাৰ্জন কৰিব পাৰোঁ চাৰ্টিফিকেটখন পোৱাৰ পিছত আমি বিভিন্ন ধৰণৰ আমি কোম্পানীবিলাকতো এপ্লাই কৰিব পাৰোঁ নাইবা নিজে আমি এটা ব্যৱসায় হিচাপে সেইবিলাক আৰম্ভ কৰিব পাৰোঁ চ' যিবিলাক ল'ৰা ছোৱালীয়ে ভাবে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা এটা দিব নোৱাৰিলে তেতিয়াহ'লে অল্টাৰনেটিভলি অৰ্থাৎ যেতিয়া মেট্ৰিকবিলাকে নিদিলে হায়াৰ ছেকেণ্ডাৰীটো পঢ়িবই লাগিব কিন্তু তাৰ লগে লগে যদি এনেকুৱা ধৰণৰ ডিপ্ল'মা কিছুমান চাৰ্টিফিকেট কৰাৰ কাৰণে সুযোগ পায় তেতিয়াহ'লে সেই সুযোগটো হেৰুৱাব নালাগে আমি কৰিবই লাগে সেই সুযোগটোত আমি ল'ব লাগে আৰু বিশেষকৈ হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত মই কথাটো কৈছোঁ যিবিলাকে ভাবে যে এতিয়া মই ডিগ্ৰী কৰিব খোজোঁ বা ডিগ্ৰী কৰিব বিচাৰোঁ কি ছাবজেক্টত যাব বিচাৰোঁ তেতিয়াহ'লে যাব পাৰে কিন্তু তাৰ লগে লগে মই যিটো কথা কৈছোঁ ঠিক একেদৰে মেট্ৰিকত কোৱাৰ দৰে সেইখিনি ল'ৰা ছোৱালীও কি হয় নিজৰ এটা স্কিল ডেভেলপ কৰি থাকিব লাগে যাতে যেতিয়া আমাৰ পঢ়াটো কমপ্লিট হ'ব তাৰ লগে লগে আমি তাৰ পৰা যিটো আমি নতুন এটা আমি স্কিল ডেভেলপ কৰিলোঁ সেই ডেভেলপ কৰাৰ লগে লগে সেই কেইটা স্কিলৰ পৰা আমি যাতে বৃত্তি হিচাপে ল'ব পাৰোঁ আমি চাকৰিৰ কাৰণে ৰখি থাকিব নালাগে হয় আমি চাকৰিৰ কাৰণে যদি কোনোবাই জবৰ কাৰণে পঢ়ি আছে বিভিন্ন ধৰণৰ SSC পৰীক্ষাই হওক বা এতিয়া যিবিলাক কনষ্টেবল হওক বা পুলিচৰ ক্ষেত্ৰতে হওক বা প্ৰশাসনিক বিষয়ৰ ক্ষেত্ৰতে হওক পঢ়িব লাগিব কিন্তু তাৰ লগে লগে যদি আমি এটা এক্সট্ৰা কাৰিকুলাম আমাৰ নিজৰ লাইফত এড কৰোঁ তেতিয়াহ'লে আমি বেছি চিন্তা কৰিবলগীয়া নাথাকে বিশেষকৈ এই কথাটো মই কম মধ্যবৰ্গীয় যিবিলাক ল'ৰা ছোৱালী মধ্যবৰ্গীয় মানে কি কৈছোঁ মজলীয়া মাজে মাজে যায় আৰু পঢ়া শুনাৰ ক্ষেত্ৰতে হওক যিবিলাক ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত মাজে মাজে যায় সেইবিলাক ল'ৰা ছোৱালীৰ কাৰণে কৈছোঁ সিহঁতে এই কথাটো ভালদৰে চিন্তা কৰাটো উচিত আৰু নিজকে এটা এনেকৈ ডেভেলপ কৰা উচিত যাতে যিকোনো পঢ়াৰ পিছতে এটা নতুন এটা স্কিল হাতত লৈ ওলাই আহিব পাৰে চ' যিবিলাকে মই ভাবোঁ মোৰ যিটো এনাউন্সমেণ্ট কৰিছোঁ তাতো এটা মই ভাল স্কিল দিবলৈ যাই আছোঁ তাত বিশেষকৈ মই ৱেবছাইট ডিজাইনিঙৰ ক্ষেত্ৰত যিবিলাকে কম্পিউটাৰ লাৰি ভাল পায় কম্পিউটাৰত কাম কৰি ভাল পায় আৰু কম্পিউটাৰৰ জৰিয়তে ইনকাম কৰিব বিচাৰে কম্পিউটাৰ লেপটপ যাৰ হাতত আছে সেইবিলাকে তলত থকা ফৰ্মখন ফিল আপ কৰি দি এই আমাৰ ৱৰ্কশ্বপখনত পাৰ্টিচিপেট কৰিব পাৰে তাত আমি বিভিন্ন ধৰণৰ লগতে কথা শিকিম য'ত কেনেকৈ আমি অনলাইন উপাৰ্জন কৰিব পাৰোঁ কেনেকৈ এতিয়া মানে ইউটিউবৰ জৰিয়তে ইনকাম কৰিব পাৰোঁ লগতে আমি চাব পাৰোঁ যে ফ্ৰিলেন্সিং ডিপাৰ্টমেণ্টটো কি হয় ফ্ৰিলেন্সিঙত কেনেকৈ কাম কৰে তাত মই আলোচনা কৰিম গতিকে তলত থকা ফৰ্মখনত মই ভাবোঁ ফিল আপ কৰি সেই ৱৰ্কশ্বপখনত যদি পাৰ্টিচিপেট কৰে বহুত ভেলু তোমালোকে পাবা গতিকে তলত থকা ফৰ্মখন একদম সম্পূৰ্ণ বিনামূলীয়া জাষ্ট ৱৰ্কশ্বপখনত আহিলে হ'ল আৰু আমি বহুত কথা পাতিম ঠিক আছে চ' ফৰ্মখন ফিল আপ কৰিবা যিবিলাকে ইণ্টাৰেষ্টেড আৰু মই ভাবোঁ যিবিলাকে ভাবে যে স্কিল ডেভেলপ কৰিব বিচাৰে সেইবিলাকৰ কাৰণেও মোৰ ফালৰ পৰা বহুত বহুত বেষ্ট অফ লাক চ' আজিৰ ভিডিঅ'টোত ইমানখিনি থাকিলে য'ত আমি বিশেষকৈ কথা পাতিলোঁ আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছত কি কৰিব লাগে তাৰ বিষয়ে আমি চিন্তা চৰ্চা কিছু অকণমান হ'লেও আগবঢ়ালোঁ যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ